চাওমিন খাবলৈ কেনেকুৱা হৈছে কওক ৰেগুলিয়াম কলেজৰ গেটৰ ওচৰতে অলপ ওপৰত হয়, ওপৰলৈ চাইডতে মাইনুং বুলি লিখা আছে, যিহেতু ছেকেণ্ড ফ্ল'ৰ হয়। সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই আহিছোঁ আজি আমাৰ লখিমপুৰ টাউনলৈ বুলি। মানুহজনক ঔষধ নিব হ'ল, ঔষধ বিচাৰি আহিছোঁ। মানুহজনক আমি যিটো মেডিচিন বৰ্তমান ব্যৱহাৰ কৰি আছোঁ, মেডিচিনটো সকলোতে পোৱা নাযায়, লখিমপুৰৰ এজেগাতে পোৱা যায়, তালৈ বুলি আহি আছোঁ। স্কুটি লৈ আহিছিলোঁ, বাটতে স্কুটিখন অলপ বেয়া হ'ল, গতিকে স্কুটিখন ভাল কৰিব দি মই গাড়ীতে যামগৈ। স্কুটিখন এতিয়া ভাল কৰিব দিছোঁ, দি যামগৈ আৰু। ইয়াতে স্কুটিখন ভাল কৰিব দিছোঁ। ইয়াৰ স্কুটিৰ অৱস্থা দেখিছেনে? স্কুটিৰ অৱস্থা বৰ্তমান এনেকুৱা হৈ গ'ল, গতিকে স্কুটি ইয়াতে এৰিলোঁ আৰু মই গাড়ীতে যামগৈ এতিয়া। ভতিজা ল'ৰাটোৱে স্কুটি লৈ পিছত যাবগৈ। আমি আহি লখিমপুৰৰ যিখন মাইডুং ৰেষ্টুৰেণ্ট বুলি আপোনালোকে হয়তো জনা নাই নে জানিছেনে মই ইমান নাজানো বাৰু। মাইডুং ৰেষ্টুৰেণ্ট বুলি ৰেষ্টুৰেণ্ট এখন আছে, ৰেষ্টুৰেণ্টখনলৈ আমি আহিছোঁ। ৰেষ্টুৰেণ্টখন পালোহি আৰু ইতিমধ্যে। বাইদেউগৰাকীৰ লগতো আপোনালোকক চিনাকি কৰাই দিম, লগতে ৰেষ্টুৰেণ্টখনো দেখাই দিম বাৰু। আহক যাওঁ। এইফালৰ পৰা এনেকৈ উঠি যাব লাগে আৰু এই এবাৰ ওপৰলৈ চাওক, টকৌ পাতৰ দেখিছেনে? টকৌ পাতেৰে বনাই থৈছে, একদম ৰ'দ ঠাণ্ডা লাগিছে। ইমান গৰমতো এডোখৰ ৰৈ দিলত ভাল লাগি গৈছে, একদম ঠাণ্ডা লাগি গৈছে। এইফালৰ পৰা এনেকৈ এইফালে ইমান ভাল লাগিছে দেখিবলৈ। এইফালে আপোনাৰ এনেকৈ ৰাখিছে, পেইণ্টিংকেইখন বেছি ভাল লাগিছে দেখি। মৰা চৰা পেইণ্টিং, সৰু হয় ৰেষ্টুৰেণ্টখন, কিন্তু পৰিৱেশটো ভাল, ওচৰৰ পৰিৱেশটোও ভাল হয়, দোকানখনৰ পৰিৱেশটোও বহুত ভাল। আৰু বাইদেউজনীৰ লগত কথা পাতি বহুত ভাল লাগিলে। নিজৰ বাই ভনীৰ লগত কথা পতাৰ দৰে কথা পাতিলোঁ। বাইদেউৰ লগত মই ব্যক্তিগতভাৱে বহুত দেৰিয়ে কথা পাতিলোঁ। ইমানেই ভাল লাগিলে কথা পাতি, মোৰ নিজৰ বাৰ লগত কথা পাতি থকা নিচিনা লাগিলে। সেইকাৰণে আপোনালোককো বাইদেউৰ লগত কথা পাতি শুনা, বাজনী বহুত ভাল। এয়া হৈছে মাইডুং ৰেষ্টুৰেণ্টৰ বাজনীৰ লগত কথা পাতিম, আপোনালোককো শুনাম বুলি ভাবিছোঁ কথাখিনি। বাৰ ৰেষ্টুৰেণ্টলৈ আহিব আপোনালোকে। আমি আজি প্ৰথম আহিলোঁ বাৰ ৰেষ্টুৰেণ্টলৈ, কিন্তু ইমানেই বেছি ভাল লাগিলে বাৰ ৰেষ্টুৰেণ্টৰ পৰিৱেশটো, আৰু বিশেষকৈ বাৰ লগত কথা পাতি ভাল লাগিলে। আৰু আপোনালোকে গম পাব বাৰ লগত কথা পাতিলে, বাৰ লগত কথা পাতি কিমান ভাল লাগে। মানে কি, মোৰ নিজৰ বাৰ লগত আজি কথা পতাৰ নিচিনা লাগিলে। ঘৰুৱাভাৱে কথা পাতিলোঁ, বহুত দেৰি পাতিলোঁ, বহুত দেৰি বহিলোঁ বাৰ লগত, ভাল লাগিল বহুত। সেইকাৰণে ভাবিছোঁ আপোনালোককো পৰিচয় কৰাই দিওঁ বাৰ লগত আৰু দেখাই দিওঁ বুলি। আৰু ভাবক আপোনালোকেও বাৰ লগত কথাখিনি পাতি কেনেকুৱা লাগে, নিজেও ভাবিব এবাৰ। তাৰপিছত আহিব ৰেষ্টুৰেণ্টলৈ, বাৰ লগত কিমান ভাল লাগে আপোনালোকে নিজে আহি গম পাব তেতিয়া। বা আপোনাৰ নামটো কওক। মোৰ নামটো পিংকি বুলিয়ে জানে। পিংকি বুলিয়ে জানে। আপোনাৰ ইয়াৰ ৰেষ্টুৰেণ্টখন খোলা কিমান দিন হ'ল? ৰেষ্টুৰেণ্টখন এতিয়া মোৰ 2 বছৰ ৰানিং হৈ আছে। 2 বছৰ ৰানিং হৈ আছে। আপোনাৰ ৰেষ্টুৰেণ্টত কি কি পায়? ৰেষ্টুৰেণ্টত মোৰ চাওমিন, ৰোল আৰু চিকেন ললিপপ, ৰুটি, মাংস, চাহ, কফি, এইকেইটাই। নে ৰেষ্টুৰেণ্টখন আপুনি কেইটা বজাৰ পৰা কেইটা বজালৈকে খোলে? মৰ্ণিং 9টা বজাৰ পৰা, মানে ল'ৰাক স্কুলত থৈ আহি স্কুলৰ পৰা তাক খোলোঁ, আৰু ৰাতি 9টা, কেতিয়াবা 10টাও হয়, কেতিয়াবা সোনকালেও যাওঁগৈ। কাষ্টমাৰ থাকিলে অলপ দেৰিলৈকে থাকোঁ, আৰু কাষ্টমাৰ নাথাকিলে তেতিয়া বন্ধ কৰি যাওঁ। আপোনাৰ ৰেষ্টুৰেণ্টখন আপুনি অকলে চলাই আছে? অঁ হয়, এতিয়া বৰ্তমান অকলে চলাই আছে। আপুনি নিজে সকলোখিনি কৰে?
ধোৱা পখলা বনোৱা হয় মেলাৰ পৰা সকলোখিনি নিজে কৰোঁ ডেলিভাৰী দিয়ালৈকে জমেট'ৰ অৰ্ডাৰবোৰ থাকে হোষ্টেলৰ অৰ্ডাৰবিলাকো থাকে তেনেকৈ সকলোখিনি কৰা হয় নিজে কৰা হয় আপোনাৰ ৰেষ্টুৰেণ্টলৈ আজি আহি ভাল লাগিলে আকৌ আহিম আপোনাৰ ৰেষ্টুৰেণ্টখনলৈ আহিব নিশ্চয় আৰু আমি ভাবিছোঁ আমাৰ যোগেদি আৰু কাষ্টমাৰ আপোনাৰ ইয়ালৈ আহক আপোনাৰ কাষ্টমাৰো বাঢ়ক আপোনাৰ লগত কথা পাতি ভাল লাগে বুলি সকলোৱে জানক সেয়ে আৰু আজি আমি ইমান দূৰৰ পৰা আহিলোঁ লখিমপুৰলৈ আহি বা ৰেষ্টুৰেণ্টখন বিচৰা উদ্দেশ্যই হৈছিলে সেইটো কাৰণ বাক যিদিনা মই প্ৰথম মোবাইলত ভিডিঅ'ত যেতিয়া চাইছিলোঁ বাৰ লগত কথা পাতি নিজে পতা নাছিলোঁ যদিও ভাবিছিলোঁ যে মই নিজে পাতি থকা নিচিনা লাগিছিলে সেয়েহে ভাবিলোঁ আজি বাৰ লগত মই নিজে কথা পাতোঁ আৰু আজি কথা পাতিলোঁ আপোনালোকো আহক বাৰ লগত কথা পাতক বাৰ ৰেষ্টুৰেণ্টত খাই যাওক আমাৰ ভাইটিয়ে ক'লে কিমান ধুনীয়া বনায় বহুত ধুনীয়া বনাইছে বায়ে নিজে বনাই খুৱাইছে সকলোকে আহিব আপোনালোকে বা আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে দুটা ল'ৰা ছোৱালী আৰু আপোনাৰ ঘৰ ক'ত বুলি ক'লে ঘৰ মোৰ ইয়াতে ইয়াৰ পৰা বেছি দূৰ মোৰ 14 নম্বৰ ৱাৰ্ডে পৰে অলপ NL কলেজৰ বেক চাইড মোৰ বহুতে মানে খেলি মেলি কৰে এইটো বিচাৰিব পাৰে মোৰ দোকানখন NL কলেজ আৰু গাৰ্লছ কলেজৰ মাজমজিয়া একদম লগতে লাগি আছে ৰেব উইলিয়ামৰ কলেজ ৰেব উইলিয়াম কলেজৰ গেটৰ ওচৰতে অলপ ওপৰত হয় ওপৰলৈ চাইডতে মাইনু বুলি লিখা আছে যিহেতু ছেকেণ্ড ফ্ল'ৰ হয় মানে আজি বাৰ ৰেষ্টুৰেণ্টখন বিচাৰি আমিও বহুত ঘূৰিলোঁ সেইকাৰণে আমাৰ যোগেদি বা এড্ৰেছটো আকৌ এবাৰ ভালকৈ দি দিছে আপোনালোকে নিবিচাৰিলেও হ'ব আহি একদম ওলাই যাব পাৰিব জমেট'ত যদি মাইডুম বুলি চাৰ্চ কৰে লখিমপুৰ জমেট'ৰ তাতেও মোৰ কণ্টেক্ট নাম্বাৰো আছে তাতে লোকেশ্যন পাব লোকেশ্যনৰ দ্বাৰা আহিব পাৰিব আহিছে বহুত মানুহ আহিছে ভিডিঅ'টো চাই ভাল লাগিছে মঙলদৈৰ পৰা আহিছে বাক্সা জিলাৰ পৰাও আহিছিলে আৰু গোলাঘাটৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে মাজুলীৰ পৰাও আহিছে জিলাপথাৰৰ পৰা আহিছে ওচৰ পাজৰখিনিতো আহি আছে দূৰৰ পৰাও বহুতখিনি আহিছে বহুতে ফোন কলো কৰিছে ময়ো আপোনাক প্ৰথম চাওক আমাৰ ৰাৱণৰ বাহাদুৰ চব দেখিছেনে মোলৈ বাদেই নচলে চাওমিন পালে বুলি পূৰা মাৰিছে আৰু চাওমিন খাবলৈ কেনেকুৱা হৈছে কওক ধুনীয়া বনাব জানিছেনে ধুনীয়াকৈ আপোনালোক আহিব দেই খাবলৈ একদম ধুনীয়া বনাইছে বোলে পূৰা টেষ্টি বুলি কৈছে সি যেতিয়া খাই ভাল পাইছে গম পালোঁ আৰু টেষ্টি বুলি আহিব খাই চাব ভাল লাগিব এইটোতে বাইদেৱে নিজেই সকলোখিনি কৰে বাইদেৱে নিজে বনাই নিজেই দিয়ে সকলো বাইদেৱে নিজে কৰে এইটোৱে হ'ল বাইদেউৰ পাকঘৰটো দেখিছেনে এয়া বাইদেউ ইয়াতে বনাই আছে আৰু এয়া বনাবলৈ যোগাৰ কৰি আছে কি বনাব ইয়াকে দিয়ক এতিয়া চিকেন ৰোল আহিছে দুটা অৰ্ডাৰ চিকেন চাওমিন আছে হোষ্টেলৰ গাৰ্লছ হোষ্টেল গাৰ্লছ কলেজৰ হোষ্টেল চিকেনখিনি বইল কৰি থওঁ তাৰপিছতে এনেকৈ সুবিধা হয় আৰু সোনকালে হয় তেতিয়া ন তেতিয়া মানে বেক্টেৰিয়া চেক্টেৰিয়া থাকিলেও এইবিলাক আঁতৰি যায় আৰু বইল কৰি ল'লে বস্তুটো কেঁচাকৈ দিয়াতকৈ যদি আমি কাকো অন্যায় নকৰোঁ যদি কাকো ভগা নাই কাকো বেয়াকৈ খোৱা নাই তেতিয়া পৰীক্ষা আহে মানুহৰ মানে পৰীক্ষা পাছ কৰিব পৰাটোহে মেইন আচলতে পিছত পৰীক্ষা কাকো অন্যায় নকৰি যদি তেওঁ যদি একো কৰা নাই কাকো হিংসা কিবা কিবি এনেকুৱাবিলাক যদি অত্যাচাৰ জীৱনত কৰা নাই নিশ্চয় তেওঁ ভাল হ'ব একদম চিন্তাই নকৰোঁ মানে পৰীক্ষা লয় মোৰ পৰীক্ষা দি পাছ কৰিব নে ফেল কৰিব পিছৰ মোৰ পৰীক্ষা লোৱা নাই মানে তেওঁ পূৰা সম্পূৰ্ণ 1.5 বছৰ কৰি আছিলে 1.5 বছৰ সম্পূৰ্ণ মই তাৰপিছতে লাহে লাহে খোজকাঢ়িবলৈ এইবোৰ কি কয় এনেকৈ তেনেকুৱা ল'লোঁ আপোনাৰ সোঁচাইটোনে বাওঁ চাইড মোৰ সোঁচাইটো যেতিয়া আমি প্ৰথম মোৰ এয়া সিজাই দিছিলে মাংস এতিয়া অলপ দাগ আছে ইমানডোখৰমান মাংস মায়ে মানে সিজাই দিছিলে মানে এনেকৈ সেকি আৰু এতিয়া সুস্থ ভৰিটোৱে দুখ পালে বা কৰিলে এনেকৈ আঁতৰাব পাৰোঁ এইটো ভৰিটো গম নাপাওঁ কি হৈছে কি নাই এতিয়া মাংস মানে ৰঙা ইমান চকলামান মানে মাংস সিজি ডুবি গ'ল ইমানখিনি ভাত বেলেগে খুৱাই দিব লাগে কিবা কৰিব লাগে বাঁহতো পাৰোঁ মানে নহ'লে মোৰে তাৰপিছতে মই একদম মনৰ বহুত দৃঢ়তা আছে মই পাৰি মেলি কৰিব লাগে মই মেলিবলৈ ল'ৰা ছোৱালীবিলাক বস্তুটো নাই পাৰি মেলি মানুহটো বহুমানতে আমাৰ দেউতাকে বহুত ঠিক কৰিছে সহায় কৰিছে তেওঁলোকে কামলৈ গুচি যায় দিনটো বৰ অসুবিধা কথা তাৰপৰা আজি মই জানো উঠিব পাৰোঁ পৰি বেগ চাইডে টিকা ইটো চাইডো টিকাও দুখ পাওঁ ঘপকৈ পৰি দিছোঁ মানে এটা চাইড একদম ভাৰী গধুৰ মানে বেলেঞ্চটো ৰখাব পৰা নাই তাৰপৰা এনেকুৱাটো দুখ পাইছোঁ তথাপি মানে দুখ পাইছোঁ যদিও এইটো দুখ বুলি ধৰা নাই আৰু লাহে লাহে নমাই পেলাই গেছটো চুচৰাই ওপৰত থাকে যে পাইপৰ গৈ টানি দি ভামকৈ কৰি এনেকুৱা ৰেগুলেটৰ থাকিবলৈ ৰেগুলেটৰ ওলাই গৈছে বানাৰ এটা আনি পেলাই চুচৰি আনি তাৰপিছত ঘৰত চুচৰি মানে য'ত থাকিব যাওঁ যাব এনেই ৰুমটোকে সাৰিছোঁ সেনেকৈ মই মানুহ নাথাকিলে তেনেকৈ কৰিবলৈ লওঁ তাৰপিছত পঢ়ি থকা আহি পাই আনি মানুহবিলাকো গালি দিয়ে কেলৈ নামিছে নেকি কৰিছোঁ এনেকৈ বুলি আকৌ উঠাই দিয়ে ইমান আমনি পাওঁ অশান্তি লাগে তাৰপৰা এক্সাৰচাইজ কৰিবলৈ ল'লোঁ যি দিয়ে আৰু মানে মনলৈ যিটো কাৰণে শিকে আৰু কিতাপ পঢ়িবলৈ থাকিলে তেনেকৈ এনেকৈ কৰি
ভাল হ'ব যায় মানে যে খাইছে বুলি যে তাৰ অনুভৱটো কৰিছে সেইটো তেতিয়া গম পাইছে আপোনাৰ যেতিয়া আপুনি প্ৰথম খোজ কাঢ়িবলৈ শিকিছিলে তেতিয়া আপোনাৰ বিষাইছিলে তেতিয়া বিষাইছে তেতিয়া মানে ভৰিটো ধৰক এনেকুৱা টাইপৰ মানে সৰু ল'ৰা ছোৱালী নিচিনা ভৰিটো মানে য'ত দিম বুলি ভাবোঁ তাত নপৰে মানে এনেকৈ বেকা বেটিকৈ এতিয়াও মানে মোৰ এটা হয় তেনেকুৱা মানুহবিলাকে ভাবে চেণ্ডেল পিন্ধি ষ্টাইলত খোজ কাঢ়িছে নেকি কিন্তু এটা আছে মানে আপোনাৰ নাকখিনি বঢ়ালেই হ'ব লাগিব যিটো মানে এনেকৈ য'ত দিম বুলি ভাবোঁ তাত নপৰে মানে তেৰা বেকাকৈ যায় তাৰপৰা মানুহজনে বাইকত গৰু যায় ফুৰাবলৈ বমাই লৈ দোকানতে বাইপাছ চাইপাছত খুলি মেলি আনো মানে যিমান পাৰোঁ আৰু মনটো ফূৰ্তি কৰি থাকিবলৈ চেষ্টা কৰোঁ নহ'লে মাজতে ধেৰ বেয়া চিন্তাবোৰ আহিছিলে হেৰি যাওঁ কিবা কৰোঁ এইবিলাক একদম আনিব নালাগে আৰু ভাল কমেই বুলি যদি ভাবে ন আৰু মোৰ বেমাৰ হ'ল মই ঘূৰি থাকিম মোৰ ভাল লাগিছে আৰু জীৱনত উঠিব নোৱাৰে কিন্তু মনত মই পাৰিম কামটো একদম পুৰা আমাৰ মানুহজনৰ সেইটোৱে নালাগে মই পাৰিমেই আছে কিয় নোৱাৰিমেই মানে মোৰ প্ৰথমে যে প্ৰেছাৰ তেনেকুৱা মই এইটো গমেই নাপাওঁ আকৌ যেতিয়া প্ৰেছাৰ আছে সেইটোও আমাৰ বহুত সৰু ঘূৰাইছে চনতে যদি সেইটো মোক ডক্টৰে কৈছে 101%হে হয় বোলে ইমান সৰুতে বহুত কমৰ হয় মানে ইমান কৰা মই আকৌ ইটা গুঠি আছিলোঁ ঘৰত মতা মানুহ কামো কৰিছে ইটা গুঠি কৰি আছিলোঁ আমি আহিলোঁ আহি সৰুৰ পৰা ল'ৰাটো খুব কান্দিছে এখনতে পাণ লৈ আহিছিলোঁ মাহঁতে এখনতে পাণ লৈ আহিছোঁ এখনতে জাহাজী কলকে এৰাতি উলিয়াই কিনে ল'ৰা ছোৱালীখিনি দিম বুলি ওলাই আহিছিলোঁ ওলাই গৈ দোকান নাপালোগৈ এনেই অকস্মাত এনেকুৱা হয় বুলিয়ে খেলা হয় মানে হাত ধৰি মানে কিবা হৈ থাকিলে তাৰপৰা মই নিজেও চেষ্টা কৰিছোঁ কি হ'ল হাতখন মানে লৈ চাইছোঁ একো মানে গম পোৱা নাই কি হৈছে হাত একোৱে গম পোৱা নাই সেইটোৱে যে প্ৰেছাৰ ষ্টক সেইটোৱে যে প্ৰেছাৰ আপোনাৰ প্ৰথম যিটো নিজৰ যিটো চেঞ্চ সেইটো কিমান দিনত পাইছিলে সেইটো মই লগে লগে পালোঁ অলপ এই শ্লাইন দিছে অলপ দেৰিহে মই চিনি পোৱা মানে আপোনাৰ ব্ৰেইনত যিমানটো ষ্টক হৈছিলে ষ্টকটো কম কৰি কাৰণে হৈছিলে নহয় লগে লগে ইনজেকশ্যন এটা দিছে ভাল ইনজেকশ্যন এটা দিছে বোলে যোনজনে মানে ডক্টৰে চাইছিলে বাহিৰত কৈছে লগে লগে যিমান ডক্টৰে পাইছে কিন্তু ভাল হেৰি কৰিছে বোলে ইয়াত আছে চেনুৱেল আখৰা বহুত ভাল ছাৰ শ্লাইন এটা দিছে শ্লাইনটো মানে লগাইছে যেতিয়া তেতিয়া মানে মই চিনি পোৱা নাই আৰু মানে চব মানুহবিলাক চিনি পোৱা নাই তেতিয়া মাতিছে মানে মই চিনি নাপাওঁ বুলি কৈছে আৰু মোকো কথা পাতিবলৈ লৈছে সেইকাৰণে মানে বেকাৰটো কি হৈ গ'ল আৰু তাৰপিছতে মই শ্লাইন দিয়াৰ পাছত কি দিলে জানো চেকিং কৰিছে কি দিলে নাজানো আৰু ইনজেকশ্যন দিছে মই কেতিয়া ডিব্ৰুগড় পালোঁ কি কৰিলোঁ এতিয়া মানে আপোনাৰ যিটো চেঞ্চ সেইটো মই একো গম নাপাওঁ কৰিছোঁ আৰু কেনেকৈ দিছে গোটেইটো একো গম নাই চবতো ভিডিঅ' চিডিঅ' ফটো আছে যে সেইখিনি যি আছে বাকী মই একো মানে গম নাই পোৱা আৰু তাৰপাছতহে বেলেগ কৰি আছে তেতিয়াহে মানে ভাল লাগিছে সেইকাৰণে কথা পতা কাটিব পাৰিব নাই তথাপিও মানে ভালকৈ নতুনকৈ মাতি দিব যেনেকুৱা আমাৰ তেনেকুৱা গাইড কৰিছিলোঁ আপোনাৰ মানুহজনে মাতিব পাৰে নাই প্ৰথমতে একদম ফাৰ্ষ্ট যেতিয়া হৈছিলে তেতিয়া মাতে কিন্তু লেবা লেখা তেতিয়া মাতে তাৰপিছত একেবাৰে নাইকিয়া হৈ গৈছিলে মানে চাই কথা ক'লে তেনেকুৱা হৈছিলে তাৰপিছত এতিয়া সম্পূৰ্ণ স্পষ্টকৈ মাতিব সেয়া তেতিয়াহ'লে ভাল হ'ব দিয়ক মানে এতিয়া 100% 90% ভাল তেওঁলোক এনেকৈ ধৰি দিলে খোজকাঢ়ি যাবও পাৰে তেতিয়া ভাল হ'ব আমাৰ কণ্ডিশ্যনটো ঘৰত নাথাকে আপুনি এনেকুৱা পৰা ল'ব যে এটা যে কেংযোৰ সেইটো দিব কেংযোৰ আছে কিন্তু মানে কি আমাৰ বাওঁ চাইডটো বেয়া হয় হাতে ধৰিব পৰা যোৱাই নাই নহয় হাতটো ধৰিবলৈ নিদিব হাতটো ধৰিবলৈ নহয় মানে এইখন হাতৰ হাতটোৱে নহয় এনেকৈ নোৱাৰে ময়ো নোৱাৰিছিলোঁ প্ৰথম এনেকৈ লগাব নহয় সেই হাতখনে সেইটো আগলৈ দি ল'বলৈ দিব মানে চেষ্টা নিজে ভোগ কৰিব লাগিব বস্তুটো লগাইছে এইটোতো মই দাঙিব নোৱাৰোঁ কিবা কৰিব নোৱাৰোঁ ভৰিটো দিব আপুনি ক'ৰবাত ভৰিব ক'ৰবাত যাব ক'ৰবাত এনেকৈ সেই বস্তুটো য'ত এনেকৈ লগাব নহয় সেই বস্তুটো এটা হৈছে সম্পূৰ্ণ ভৰিটো প্ৰথমতে বাওঁ হাতৰ এইটো বহুত কষ্ট পাব মানে যিটো চাইড নাই হোৱা ভাল হৈছে এইটো বহুত কষ্ট পাব মানে সেইটো ওপৰত সম্পূৰ্ণ মানুহটো থিয় হৈ থাকিব লাগে এটা যিটো কোনো মন নাপায় যে মই বেমাৰী লাহেকৈ হাতখনে ইডাল আগলৈ নিলে আকৌ লাহে লাহে অকণমান প্ৰেছাৰ দিবলৈ কৰিব লাগিব অলপ প্ৰেছাৰ দিবলৈ পাৰিছেনে নোৱাৰিছেনে বস্তু কিমান হৈছে কেনেকুৱা অনুভৱ হৈছে টানি ধৰিছে নেকি সেইখিনি সেনেকৈ লাহে লাহে কিন্তু এখোজো যদি দিব পাৰে নহয় আজি দিনটো যদি আপুনি এখোজ দিয়ে কাইলৈ 1.5 খোজ দিলেও বহুত পৰহিলৈ আপুনি 2 খোজ দিলেও বহুত একেদিনাই যে বহুতখিনি যাব সেই চেষ্টা কৰিলে ভাল হ'ব একদম চিন্তা নকৰিব চেষ্টা আৰু যিটো বিচাৰি পোৱা নাই বাৰু দেই বেলেগ মালিচ বেলেগে পোৱা নাই গাড়ী লৈ
লখিমপুৰ টাউন এৰি আহিলোঁ। লখিমপুৰ টাউনৰ পৰা আহি বাইপাছটো পাই গ'লোহি। বাইপাছৰ ওচৰতে ফটোকপি মাৰিবলৈ মন গ'ল, মাৰি লওঁ আৰু যি হয়। টাউনৰ পৰা ঘূৰি আহিলোগৈ। যাওঁতে যিহেতু মোৰ স্কুটিখন বেয়া হৈছিলে, ভাল কৰিব দি থৈ গৈছিলোঁ। ঘূৰি আহি এতিয়া স্কুটিখন ল'লোঁ আৰু এতিয়া ঘৰলৈ বুলি যাওঁ। অকণমান আগতে এয়া পদুমণি থান পায়। পদুমণি থানৰ কাষেদি এইটো ৰাস্তা আমাৰ তালৈ সোমাই যায়। আপোনালোকক যিহেতু সদায় আমাৰ লখিমপুৰ টাউনৰ পৰা আহি পাই গ'লোহি ঘৰ। সন্ধিয়া হোৱাৰ আগে আগে ঘৰ পাই গ'লোহি। আহি পেলাই সকলো কাম বন কৰি আজৰি হ'লোঁ। গধূলি চাহ ভাত বনাই খাই আজৰি হ'লোঁ। আৰু এতিয়া গা ধুই আহি ইমান গৰম, বাপৰে। আৰু দিনটো আজি গৰমত থাকি বহুত কষ্টও হ'ল। সেয়া এতিয়া গা ধুই আহি বহিছোঁ। সময় হ'ল অৱশ্যে 11টা বাজিবই হ'ল আৰু। আমাৰ দেহা আৰু মইহে শুৱা নাই, দেউতাকে আৰু চনুৱে শুলেই। আজি আপোনালোকক মই যিটো ভিডিঅ' দেখালোঁ, যিগৰাকী বাৰ কথা আপোনালোকক দেখালোঁ আজি, বা সঁচাকৈয়ে বহুত ভাল। বাৰ ওচৰলৈ মই যেতিয়া গৈছিলোঁ তেতিয়া মই বাকতো কোৱা নাছিলোঁ যে মই ইউটিউবত ভিডিঅ' কৰিম কিবা বুলি, একো কোৱা নাই। আমি কাষ্টমাৰ হৈয়ে গৈছিলোঁ, কিন্তু আমাক দেখিয়ে বাই ইমান ধুনীয়াকৈ সম্ভাষণ জনালে আমাক। আৰু মই বহি থাকোঁতে যিমান কাষ্টমাৰ গৈছে চবকে বাই একেই সন্মান কৰে, একেই মৰম কৰে। বহুত ভাল সঁচাকৈ বাগৰাকী। আৰু বাৰ ওচৰলৈ মই বিশেষকৈ যোৱাৰ কাৰণ হ'ল, বা পেৰালাইচিছ হৈছিলে আজি কেইবাবছৰৰ আগতে। বা বোলে 1.5 বছৰ হেনো পেৰালাইচিছ হৈ আছিলে, কিন্তু এতিয়া সুস্থ হৈ, বা সম্পূৰ্ণ সুস্থ হৈ এতিয়া যে আকৌ এনেকৈ বা আছে, এনেকৈ কৰিব পৰা হ'ল। বা সেই কথাখিনি দেখি মোৰ বহুত ভাল লাগিলে আৰু সেইকাৰণে মই বাৰ ওচৰলৈ গ'লোঁ। বা নিজৰ মুখে শুনিবলৈ মন গ'ল, বানো কেনেকৈ ভাল হ'ল, কিমান কষ্ট হৈছিলে, কেনেকৈ কি কৰি ভাল হ'লগৈ, কিমান দিন বা অসুখ হৈ থাকিলে, সেইখিনি মোৰ জানিব মন গ'ল। সেইবাবে বাৰ ওচৰলৈ গ'লোঁ। আৰু বাৰ লগত আপোনালোকক ভিডিঅ'ত মই যিখিনি কথা দেখালোঁ, যিমান কথা পাতিলোঁ, তাৰ বাদেও ইভাগেও বাৰ লগত মই ঘৰুৱাভাৱে বহুত কথা পাতিলোঁ। বা ইমানেই ভাল লাগিলে বাৰ লগত কথা পাতি, নিজৰ ঘৰৰ মোৰ বাৰ নিচিনা লাগিলে। আপোনালোকে সঁচাকৈ কৈছোঁ, আপোনালোকে বাক ছাপোৰ্ট কৰিব পাৰে যদি কেতিয়াবা আহিবচোন বাৰ ৰেষ্টুৰেণ্টলৈ, বহুত ভাল পাব আহি পেলাই। গতিকে আজিলৈ ইমানতে আহোঁ আৰু ৰাতিও হ'ল যথেষ্ট, শুব হ'ল আৰু এতিয়া গৰম যি, শুবতো পাৰিমনে নাই আশা কমেই বাৰু। এতিয়া আহোঁ আজিলৈ। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যিসকল আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো বজাই দিব। বাই।